নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেলটোৰ মাজলৈ। আজি মই আপোনালোকক এটা নতুন টপিক লৈ আহিছোঁ, সেইটো হৈছে গ্ৰীণ স্ক্ৰীণ বা কমা কি, সেইটো কি হয় তো আজি মই আপোনালোকক ভালদৰে বুজাম তো তেনেহ'লে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গ্ৰীণ স্ক্ৰীণ বা বহুতে ইয়াক কয় ট্ৰান্সপাৰেণ্ট স্ক্ৰীণ বুলি কয়, এইটো বা ক্ৰমা কি বুলি কয়। কিন্তু এইটো আচলতে এখন কি হয়, আপোনাৰ এখন গ্ৰীণ স্ক্ৰীণ মানে এখন পিছফালে থাকে, তাৰে আগত যিকোনো ধৰণৰ ধৰি লওক মই আছোঁ ইয়াত, পিছফালে এখন গ্ৰীণ স্ক্ৰীণ আছে, কি কৰিব সেইখন আপোনাৰ গুচাই বেলেগ এটা চিনাৰী পিছফালে দিব পাৰিব। তেনেকুৱা ধৰণৰ গ্ৰীণ স্ক্ৰীণখন ব্যৱহাৰ কৰা হয়। আজিকালি ইয়াক বহুত ধৰণৰ বলিউড মুভি হলিউড মুভিটো ব্যৱহাৰ কৰা হয়। অসমীয়া গান হওক বা কিছুমান চিনেমাতো আজিকালি ব্যৱহাৰ কৰা দেখা যায়। এই গ্ৰীণ স্ক্ৰীণখন মানে কিছুমান ঠাইত মানে কিছুমান হেৰিত নোযোৱাকৈ মানে এটা ষ্টুডিঅ'ৰ ভিতৰতে এইটো ইউজ কৰা হয়। কিন্তু আজিকালি এইবিলাক সকলোতে ব্যৱহাৰ কৰা হয়। আপুনি নিউজ চেনেল বা টিভি ষ্টুডিঅ' চাব যে পিছফালে এটা ধুনীয়া দৃশ্যত তেওঁলোকে বহি থকা দেখিব, কিন্তু সেনেকুৱা নহয়। তেওঁলোকে এটা ৰুমৰ ভিতৰত পিছফালে মানে গ্ৰীণ স্ক্ৰীণ থাকিব চাৰিওফালে, তাত তেওঁলোকে বহি মানে ইণ্টাৰভিউ দি থাকিব, তেতিয়া মানে পিছফালে গুচাই দিয়ে। তো সেয়া মানে বিভিন্ন ধৰণৰ হলিউড বলিউড মুভিৰ যিবিলাক একশ্যন দেখুৱায় সেইবিলাক গ্ৰীণ স্ক্ৰীণতে কৰা হয়। পিছত সেইবিলাক গুচাই মানে পৰ্বত পাহাৰবিলাক দেখুৱাই দিয়ে বা ওপৰৰ জুপিয়াটো দেখুৱাই দিয়ে, তেনেকুৱা। কিন্তু মই আজি আপোনাক কেইটামান গ্ৰীণ স্ক্ৰীণৰ মানে ভিডিঅ' মানে মই আপোনালোকে এই চিনাৰীটো দেখি পাব, কিন্তু ইয়াত মই আপোনাৰ গুচাই মানে ইয়াত কিছুমান বস্তু আনি দিম, মানে গ্ৰীণ স্ক্ৰীণটো কেনেকৈ ইউজ কৰিব পাৰে মই তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। ইয়াৰ পিছতে মই আপোনাক দেখুৱাই দিম কেনেকুৱা কি মানে ইউজ কৰিব পাৰি। ইয়াতো মই সেইতে আছোঁ, কিন্তু ইয়াত মই গাড়ী বা বিভিন্ন ধৰণৰ ঘৰ বা এনেকুৱা মই দেখুৱাই দিম। তো মই আপোনাক দেখুৱাই দিম, তো আহকচোন আপোনাৰ ভিডিঅ'টো চাই লওক। তো আৰু গ্ৰীণ স্ক্ৰীণ আৰু ক'ত ব্যৱহাৰ কৰা হয়, আৰু যিবিলাক লগো থাকে নিউজ চেনেলৰ লগো বা কিছুমান ইউটিউব চেনেলৰ লগো থাকে, তেনেকুৱা লগোবিলাকত তেনেকৈ এফেক্ট দি থয়, তেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ডত তেনেকৈ আপোনালোকে দেখিছে এইফালে হয় মই দেখিছে সেইবিলাক মই তেনেকুৱা ধৰণৰ কৰিব পাৰি। আৰু তেনেকুৱা ধৰণৰ আৰু স্ক্ৰীণত তেনেকৈ গ্ৰীণ স্ক্ৰীণখনে ব্যৱহাৰ কৰিব পাৰি। কিন্তু এয়া মই কিছুমান আপোনাক ভাবিব পাৰে যে একেবাৰে গ্ৰীণ স্ক্ৰীণখন চেঞ্জ কৰিব পাৰি, কিন্তু এইটো নহয়। হালধীয়া এখন স্ক্ৰীণ হ'লেও আপুনি স্ক্ৰীণ মানে কাপোৰ হয়, এখনো চেঞ্জ কৰিব পাৰিব। কিন্তু কথাটো হ'ল যে তাত কোনো ধৰণৰ মিক্স হ'ব নোৱাৰিব, আৰু পোহৰটো ডাইৰেক্ট পোহৰ নালাগিব যে মোৰ ইয়াত পুৰা পোহৰ পৰিছে, কিন্তু এইটো নহ'ব। কেৱল গ্ৰীণ স্ক্ৰীণখন একদম পুৰা মানে একদম চাৰিওফালে পোহৰ সমানে পৰিব লাগিব, তেনেকুৱা ধৰণৰ হ'ব। তো মই আপোনাক কেইটামান গ্ৰীণ স্ক্ৰীণৰ ভিডিঅ' দেখুৱাম, যে আপোনাৰ গ্ৰীণ স্ক্ৰীণ মই ইয়াত আছোঁ, আপোনাৰ পিছফালে আপোনাৰ বেকগ্ৰাউণ্ড দেখিছে, মই ইয়াতে আপোনাক কিছুমান বস্তু আপোনাক লৈ দেখুৱাম, গাড়ী হওক ঘৰ হওক, পিছফালে মই আপোনাক দেখুৱাম। কিন্তু মই আপোনাক এইবিলাক ভিডিঅ' সকলোবিলাক লিংক মই তলত দি দিম। মই আপোনাক এইবিলাক ভিডিঅ' ডাইৰেক্ট গৈ ইনষ্টল কৰিব পাৰিব।
আৰু এটা কথা কওঁ, যদি আপুনি গ্ৰীণ স্ক্ৰীণ ভিডিঅ' যদি আপুনি শ্বুট কৰিব বিচাৰে বা গ্ৰীণ স্ক্ৰীণ যেনেকৈ আপোনাৰ কিছুমান এপ আছে, এণ্ড্ৰইড এপ, কাইনমাষ্টাৰ হওক, তাৰপিছত পাৱাৰ ডাইৰেক্টৰ হওক, তেনেকুৱা ধৰণৰ এপো যদি আপুনি গ্ৰীণ স্ক্ৰীণ ভিডিঅ' ইউজ কৰিব বিচাৰে তেনেহ'লে ইউজ কৰিব পাৰিব। কিন্তু যদি আপুনি ধৰক গাড়ীখন আহিছে, যদি গ্ৰীণ স্ক্ৰীণখনত যদি তাৰ এংগল চেঞ্জ কৰি যদি আপুনি সেই ভিডিঅ'টো কৰাতে যদি আপুনি এংগলো চেঞ্জ কৰি থাকে, তেতিয়াহ'লে আপোনাৰ সেই গ্ৰীণ স্ক্ৰীণ ভিডিঅ'টো শ্বুট কৰা যেন নাপাব, যে আপুনি সেই ৰিয়েলি সেই ভিডিঅ'টো শ্বুট কৰিছে এনেকুৱা যেন লাগিব। মই আপোনাক ৰিকমেণ্ড কৰিম যে যদি গ্ৰীণ স্ক্ৰীণৰ ভিডিঅ' এটা ভালদৰে চাই লওক, লৈ পেলাই যদি তাৰ এংগলবিলাক কেনেকুৱা কি কৰিছে তেনেকুৱাকৈ মিলাব চেষ্টা কৰিব। কিন্তু মই আপোনাক অকণমান মিলাব চেষ্টা কৰিছোঁ, কিন্তু বেছিতো নোৱাৰোঁ, একদম প্ৰপাৰটো নোৱাৰোঁ। যেনেকৈ আপুনি চিনেমা বা টিভিত দেখাই যায় পূৰা প্ৰপাৰলি হেৰি কৰে, আপোনাৰ মুভ কৰে, তেনেকুৱা ধৰণৰ কথা বহুত ভাল হ'ব। তো আজি এইখিনি আছিল গ্ৰীণ স্ক্ৰীণৰ ওপৰত। তো যদি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, তো কমেণ্ট এটা কৰিব, কমেণ্ট নকৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তেনেহ'লে আজি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।